এই সভাখনত আমাৰ দতমা ব্লকৰ ইঞ্জিনিয়াৰসকল আহিছে, ফেলোশ্বিপসকল আহিছে, আমাৰ গোসাইগাঁও কোকৰাঝাৰ ইঞ্জিনিয়াৰসকল আহিছে, আমাৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰো মানুহ ইয়াত আহি পাইছে। আৰু কথাটো হ'ল আমি এই 3 বছৰত আমাৰ যি চৰকাৰ, এই চৰকাৰৰ মূল আমি 3 বছৰত আমি কি ৰাইজৰ কাৰণে কৰিলোঁ, এইখিনি আমাৰ মেইন আজি আমাৰ ইয়াত কি হৈ আছে, আমি কি ডেভেলপমেণ্ট কৰিলোঁ, কি হিচাপত আগবাঢ়িলোঁ, সেইখিনি আমি ৰাইজক প্ৰদৰ্শন কৰি আছোঁ। হ'ব। মই প্ৰথমতে BTC চৰকাৰৰ যি আমাৰ 3 বছৰীয়া কাৰ্যক্ৰম সম্পন্ন হ'ল, এই 3 বছৰীয়া কাৰ্যক্ৰম যি পূৰ্ণ হ'ল, তাৰে কাৰ্যক্ৰম হিচাপে আজিৰ যিটো প্ৰগ্ৰাম গোটেই BTC 40টা সমষ্টিতে হৈছে। আজিৰ যিটো প্ৰগ্ৰাম লাষ্ট প্ৰগ্ৰাম সমষ্টিত হৈ আছে। তো এইটোৰ মেইন উদ্দেশ্য হৈছে এই 3 বছৰ কাৰ্যকালত BTC চৰকাৰৰ লক্ষ্য উদ্দেশ্যখিনি বা চৰকাৰৰ যিখিনি আঁচনি বা চৰকাৰৰ যিটো ডিষ্ট্ৰিক্ট আগন্তুক চৰকাৰখনে কেনেকৈ আগবাঢ়ি যাব বা ৰাইজৰ কাৰণে কি কৰি আছে, এই গোটেইখিনি বস্তু জনাৰ কাৰণে আজি চৰকাৰী বিষয়াসকলৰ লগতে ইয়াত থকা আমাৰ সাধাৰণ ৰাইজক যাতে চৰকাৰৰ যি স্কিমবিলাক আছে সেইবিলাক যদি ৰাইজৰ ওচৰত পাব লাগে, তাৰ কাৰণে ৰাইজৰ সহযোগিতা লাগিব আৰু ৰাইজে বস্তুখিনি বুজি পাব লাগিব। তাৰ কাৰণে প্ৰত্যেকটো সমষ্টিত আজি এই ধৰণৰ প্ৰগ্ৰাম হৈ গৈছে আৰু আমাৰ ফকীৰগাম সমষ্টিতো আজি হৈ আছে। আৰু মই ভাবোঁ এই প্ৰগ্ৰামৰ দ্বাৰাই আমাৰ অঞ্চলত থকা ৰাইজৰ মাজত যি শান্তি সম্প্ৰীতি বজাই ৰাখিব আৰু আমাৰ BTR চৰকাৰৰ যি প্ৰথম শান্তি চুক্তি হৈছিল, এই শান্তি চুক্তি অনুসৰি তেখেতসকলৰ যি ব্যৱস্থাপনা, ধৰক আমি প্ৰথমতে কেনেকুৱা ধৰণৰ সমাজখন কৰিম, সেই হিচাপে শান্তি আৰু তাৰ লগত লক্ষ্য ৰাখি ৰাইজৰ উন্নতিৰ কাৰণে পিচ নিউট্ৰিশ্যন আপোনাৰ হেপিনেছ প্ৰগ্ৰাম যিবিলাক ৰাখিছে, ইয়াৰ দ্বাৰা ৰাইজে উপকৃত বুলি হ'ব। আৰু মই ৰাইজক আহ্বান জনাম, প্ৰত্যেকটো জনভাগিদাৰী, আমাৰ প্ৰধানমন্ত্ৰী কৈছে আমাৰ যিমানবিলাক কাৰ্যক্ৰম আছে এই কাৰ্যক্ৰমবিলাক সফল হ'ব লাগিলে ৰাইজৰ সহযোগিতা খুবেই প্ৰয়োজন। যাৰ কাৰণে মই আজি ইয়াৰ পৰাই প্ৰত্যেক ৰাইজক অনুৰোধ জনাম, তেখেতসকলৰ আমি চৰকাৰৰ যিবিলাক আঁচনি আছে প্ৰত্যেকটো কেটাগৰী, যেনেকৈ আমি জানো আজিৰ দিনত ৰেচন কাৰ্ডৰ যিটো তেনেকুৱা ধৰণৰ মই কেটাগৰী ক'ব বিচাৰিছোঁ, প্ৰত্যেকটা কেটাগৰীৰ যাতে যিখিনি আমাৰ হিতাধিকাৰী আছে তেখেতসকলৰ যি অধিকাৰ সেইখিনি ল'ব পাৰে, ক্লেইম কৰিব পাৰে। তাৰ কাৰণে তেখেতসকলে আজি ইয়াৰ দ্বাৰা শুনক। আৰু আমাৰ যিখিনি ইয়াতে চৰকাৰী বিষয়া আছে বা চৰকাৰৰ যিখিনি প্ৰতিনিধি আছে, যেনেকৈ চেয়াৰমেন, আমাৰ মেম্বাৰ বা আমাৰ ডেভেলপমেণ্ট ব্লকৰ যিখিনি আছে, তেখেতসকলৰ লগত যোগাযোগ কৰি নিজৰ যিখিনি অধিকাৰখিনি বা নিজৰ বেনিফিচিয়াৰী যিখিনি স্কিম আছে সেইখিনি যাতে লয়, এইখিনি কৈ মোৰ আজি এই প্ৰগ্ৰামত আপোনালোককো সহযোগ কৰাৰ কাৰণে ধন্যবাদ জনাইছোঁ। এই 3 বছৰ আমাৰ BTR চৰকাৰৰ অতিক্ৰম কৰিলে আৰু এই 3 বছৰত আমাৰ BTR গভৰ্ণমেণ্টে আমাৰ মাননীয় BTR চিফ প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত যিখিনি কাম হ'ল, তাৰে সেই ক্ষেত্ৰত আজি আমাৰ ফকীৰগাম সমষ্টি লেভেলত যিটো চেঞ্চিটাইজেশ্যন প্ৰগ্ৰাম কৰিছে, সেই প্ৰগ্ৰামৰ যোগেদি যিটো আমাৰ ৰাইজক অৱগত কৰিবলৈ লৈছে, আমাৰ ফ্লেগশ্বিপ প্ৰগ্ৰাম যে BTR গভৰ্ণমেণ্টে যিবিলাক ফ্লেগশ্বিপ স্কিম লৈছিল, সেই স্কিমবিলাকৰ বিষয়ে ৰাইজক অৱগত কৰিবলৈ লৈছোঁ। আমি আজি এই স্কিমবিলাকৰ যোগেদি আমাৰ ৰাইজে কিমানখিনি উপকৃত হৈছে সেইখিনি আমাৰ চৰকাৰে খতিয়ান লোৱাৰো এটা ব্যৱস্থা কৰিছে। BTR গভৰ্ণমেণ্টৰ নেতৃত্বত আমাৰ BTR অঞ্চলত বহুতখিনি ফ্লেগশ্বিপ স্কিম লৈছিল আৰু এই স্কিমৰ যোগেদি আমাৰ মানুহ যে লাভান্বিত হৈছে, এইখিনি কথা আজিৰ সভাত প্ৰকাশ পাইছে। আৰু আমাৰ ডিষ্ট্ৰিক্ট কৰ্ডিনেটৰসকলে আজি ইয়াত বস্তুখিনি দেখাই দিছে যে আমাৰ যিবিলাক স্কিম লৈছিলে, যেনেকৈ আমাৰ মেইনলি BTR ক্ষেত্ৰত যিটো শান্তি চুক্তি, এই শান্তি চুক্তিৰ ক্ষেত্ৰত আমি BTR গভৰ্ণমেণ্টৰ নেতৃত্বত মাননীয় BTR চিফ প্ৰমোদ বড়োৰ নেতৃত্বত আজি গোটেই BTC যে শান্তি প্ৰতিষ্ঠা হৈছে, এইটো কৰাৰ ক্ষেত্ৰত আমাৰ BTR গভৰ্ণমেণ্টে অতিকে সফল হৈছে। আৰু PM কিষাণ, অঞ্চল বিথাংকি আৰু চেল্ফ হেল্প গ্ৰুপৰ ক্ষেত্ৰত
বিভিন্ন স্কিম যিবিলাক ফ্লেক্সিবল স্কিম লৈছিল সেই স্কিমবিলাকৰ যোগেদি আমাৰ মানুহক লাভান্বিত কৰিব পাৰিছে। সেইখিনি কথা আজি আমাৰ ৰাইজক অৱগত কৰাৰ কাৰণে আমি এই প্ৰগ্ৰামটো কৰিছোঁ।